ইয়াৰ ভিতৰত চাৰ্জাৰ আছে ঘৰত যায় চাৰ্জাৰ দিব লাগিব এটো মই কি ললি মিনি ফেন হেল্ল' গাইস পালজি হেল্ল' গাইস ওয়েলকাম বেক টু মাই ইউটিউব চেনেল অখিম ব্লগ তো আজি আকৌ এটা ব্লগ লৈ আহিছোঁ আজি আমি অলপ মানে বজাৰৰ ফালে ওলাইছোঁ বজাৰত আজি আমি কি পাওঁ কি কৰোঁ আপোনালোকক সকলো দেখুৱাম গতিকে ব্লগটো শেষলৈ চাব তো বলক তেন্তে বেছি দেৰি নকৰি আমি ব্লগটো আৰম্ভ কৰোঁ আমি এতিয়া বজাৰ পাই গ'লো বৰ্তমান তো এইফালে চাওক বজাৰৰ ভিউ আমাৰ ইয়াত মানে সাপ্তাহিক বজাৰ বহে ইয়াত ডুমডুমাত প্ৰাইচ আমি এতিয়া কিবা ল'ম চব্জি মাৰ্কেট দালি কেজি দিয়াচোন নন পলিচ মই 1 কেজি বুলি কৈ পাইছোঁ চবকে অলপ অলপ কৰ্মসংস্থাপন দিয়ে আৰু হাই গাইছ চেনি 1 কেজি মটৰ 1 কেজি চেনি 1 কেজি দি দিয়া কি লাগে ফুচকা এইফালে চা আকৌ আইচক্ৰীম খাবি জানে গাইছ আমি ফেন কিনিব আহি গ'লোঁ এতিয়া মিনি ফেন এখন দিয়কচোন গাইছ বৰ্তমান লৈ আছোঁ আলু কি লৈছোঁ কৈ দে কি ললি মিনি ফেন নিউ মজা ঠিকে আছে গাইছ আলু লৈছোঁ আলু বাছ এতিয়া তাৰমানে এতিয়া জলকীয়া লৈ আছোঁ জলকীয়া প্লাষ্টিকত দিয়ক প্ৰডাক্টটো কেনেকুৱা গুড নে ভাল আৰু কি লওঁ চাইডত আৰু কি ল'বা মাটি পটল কিবা মাটি পটল মানে পটল আৰু এই পটল তো গাইছ ইফালে বোলে ভাল লগা নাই এতিয়া এইফালে যাম এইফালেও আছে বজাৰ গৈ আছোঁ এইফালে মানে অলপ ভাল বস্তু পাম নেকি বুলি চাই বিলাহী ল'বি বিলাহী কিমান আদা সেইফালে আছে সেইফালে আছে আদা কি দাম পোৱা 40 গাইছ আমাৰ বজাৰ কৰা হৈ গ'ল বৰ্তমান তো এতিয়া গৈ আছোঁ এই বজাৰ ফালে গাড়ীখন তো আমি গৈ আছোঁ তো এতিয়া কিবা খোৱা বোৱা হ'ব পাৰে ডিগিত ভৰাই দিলোঁ বস্তুখিনি আৰু দুটামান বস্তু আছে সেইকেইটা আইডিয়া লৈ আছে কিন্তু অলপ পিছত ভৰাই আছোঁ মানে যাম এতিয়া তাত যাই কেনে ভৰাই আছোঁ বৰ্তমান আহি গ'লোঁ গাড়ীত তো এতিয়া মানে বস্তু ডিগিত ভৰাই ল'লোঁ বজাৰখিনি তো এতিয়া যাওঁ সেই দোকানত মানে গৰমটো বহুত গৰম তো মানে আইচক্ৰীম খাব মন গৈ আছে এতিয়া আইচক্ৰীমটো খাওঁ আমি আইচক্ৰীম লৈ আহোঁ আৰু গুণগুণহঁত আছে সেইফালে দূৰত সিহঁতকো লৈ আহোঁ মানে গাড়ীখন ইয়াত আছে বুলি সিহঁতে নাজানে আইচক্ৰীমটো খালোঁৱে এতিয়া ক'ল্ড ড্ৰিংকছ আৰু খাম বহুত পিয়াহ লাগি আছে আমাৰ বজাৰ কৰা হৈ গ'ল বৰ্তমান এতিয়া গৈ আছোঁ ঘৰত তো গুণগুণ কেনেকুৱা লাগিল ফেনখন লৈ আজি ইয়াৰ ভিতৰত চাৰ্জাৰ আছে ঘৰত যায় চাৰ্জাৰ দিব লাগিব আৰু হাৱাটো কেনেকুৱা আহে ভাল আহে না বেয়া অকণমান লাহে কিন্তু ভালে ঠিকে আছে অকণমান লাহে কিন্তু ভালে ন হেল্ল' গাইছ পালজি আজি ফেনখন লৈ কেনেকুৱা লাগিল বৰ্তমান ঘৰ পাই গ'লোঁ তো এতিয়া বস্তুবিলাক ওলাওঁ আৰু ইয়াত আছে বজাৰ চজাৰ সেই মোনা চোনাখিনি কিবা এটা আজি কিনি ল'ব বহুত অকণ বেছি দামী নহয় কম দামী মিনি ফেন লৈ আজি কেনেকুৱা লাগিল মজা যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি দিব আৰু যদি এনেধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব